আপোনালোকলৈ আগবঢ়াইছো ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ওয়েলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা। মহিলাসকলক দুৰ্গা পূজাৰ প্ৰাক্ষণত বদৰুদ্দিন আজমলে দিছে 10,000কৈ টকাৰ আৰ্থিক সাহায্য। জাতি ধৰ্ম নিৰ্বিশেষে বিধৱা মহিলাসহ মুঠ 250গৰাকী মহিলাক 10,000কৈ টকাৰ আৰ্থিক সাহায্য দিলে বদৰুদ্দিন আজমলৰ সংস্থাই। ৰেচন কাৰ্ড নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। ৰাজ্যত আৰম্ভ হ'ল ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। 15 অক্টোবৰ হৈছে শেষ সময়সীমা। 15 অক্টোবৰৰ ভিতৰত কৰক আবেদন। কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব লাগিব চাওঁ আহক। pds.assam.gov.in পৰ্টেলৰ পৰা আবেদন কৰিব লাগিব। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈও কম হ'ব লাগিব। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। আৰু এইবাৰ তিতাবৰত শৰাই স্মাৰ্ট মিটাৰক লৈ APDCLক ঘূৰাই দিলে ৰাইজে। প্ৰতিবাদী ৰাইজৰ মন্তব্য, দুখীয়া মানুহৰ তেজ বুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে। কোনো ধৰণৰ লটাৰী এতিয়া পাতিব নোৱাৰিব ৰাজ্যত। কোনেও লটাৰী অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যত। প্ৰশাসনৰ অনুমতি সাপেক্ষে হওক বা অনুমতি নোহোৱাকৈয়ে হওক লটাৰী অনুষ্ঠিত কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। অনলাইন হওক বা অফলাইন হওক ৰাজ্যত এতিয়া অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাজ্যত লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। চাকৰি ল'বলৈ সাজু কৰক আপোনালোকৰ নথি পত্ৰ। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। আবেদনৰ শেষ সময়সীমা হৈছে 13 অক্টোবৰ 2024। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত টকা। এই সন্দৰ্ভত পুনৰ চৰকাৰে প্ৰকাশ কৰিব বিজ্ঞাপন। কেনেকৈ চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব পাৰি চাওঁ আহক। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন। 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। এইবাৰ 75,000 উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। বাকী 1 লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব চৰকাৰক।